নমস্কাৰ, এই মুহূৰ্তত লৈ আহিছোঁ এটা খুবেই ডাঙৰ খবৰ। কেন্দ্ৰৰ কঠোৰ নীতিৰ পাছতো আজি মোবাইলে ভাইৰেল হ'ল AHSECৰ চূড়ান্ত পৰীক্ষাৰ ইংলিছৰ প্ৰশ্নকাকত। আৰু অসমৰ ক'ত এই চূড়ান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হ'ল, এই মুহূৰ্তত সবিশেষ তথ্য দিয়াৰ চেষ্টা কৰিম। এবাৰ কেন্দ্ৰৰ কঠোৰ নীতিৰ পিছতো আকৌ অসমত ফাদিল হৈছে AHSECৰ প্ৰশ্নকাকত। পৰীক্ষা আৰম্ভ হোৱাৰ 1.5 ঘণ্টা পাছতেই মোবাইলে ভাইৰেল হৈছে এবাৰ প্ৰশ্নকাকত। আৰু এই ঘটনা সংঘটিত হৈছে পৰ্বতজোৰা বাজবাৰী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত। বাতৰিটো মন কৰিব, কেন্দ্ৰৰ কঠোৰ নীতিৰ পিছতো আকৌ অসমত ফাদিল হৈছে প্ৰশ্নকাকত। AHSECৰ চূড়ান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ অভিযোগ। পৰ্বতজোৰা বাজবাৰী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত সংঘটিত হৈছে এই ঘটনা। কেন্দ্ৰৰ কঠোৰ নীতিৰ পাছতো পুনৰ অসমত ফাদিল হৈছে পেপাৰ। আৰু পৰীক্ষা আৰম্ভ হোৱাৰ 1.5 ঘণ্টা আগত হোৱাটছএপে পেপাৰ ফাদিল হৈছে। চূড়ান্ত বৰ্ষৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ ঘটনাই এতিয়া সমগ্ৰ AHSEC শিক্ষাৰ্থীৰ মাজত হাহাকাৰৰ সৃষ্টি কৰিছে। কঠোৰ নীতি গ্ৰহণ কৰা হৈছিল যে প্ৰশ্নকাকত ফাদিল কৰিলে 10 বছৰ পৰ্যন্ত জেল হ'ব বুলি আৰু 5 লাখ টকাৰ পৰা 1 কোটি টকা পৰ্যন্ত জৰিমনা বিহা হ'ব বুলিও বিধেয়ক অনা হৈছিল। আৰু তাৰ পাছতো এনেদৰে এইবাৰ অসমত পুনৰ প্ৰশ্নকাকত ফাদিল হৈছে।